নমস্কাৰ বন্ধু বান্ধৱীসকল, লেটছ টক উইথ বুলন শইকীয়া চেনেলত আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আৰু এক খুব গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই আজি মই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ। সচৰাচৰ কি হয়, দৈনন্দিন জীৱনত আমি ইংৰাজী বিষয়টোক লৈ পেলাই লিখা মেলা বা পঢ়া শুনা কৰোঁ যদিও আমাৰ কিছু ক্ষেত্ৰত কি হয়, ইংৰাজীত কথা পতাৰ ক্ষেত্ৰত, ইংৰাজীত কনভাৰ্চেশ্যন কৰাৰ ক্ষেত্ৰত আমি বহুখিনি অসুবিধাৰ সন্মুখীন হওঁ। ইয়াৰ একমাত্ৰ কাৰণ হৈছে অনুশীলনৰ অভাৱ, বা আমাৰ তাত গ্ৰামেটিকেল ষ্টক বা আমি বিভিন্ন ধৰণৰ ইংৰাজী ভাষাটোৰ বিষয়ে বা আমি ইংৰাজী সমস্ত জ্ঞান আমাৰ তাত থাকিলেও আমি ইজনে আনজনৰ সৈতে কথোপকথন কৰাৰ ক্ষেত্ৰত বহুতখিনি আসুবিধাৰ সন্মুখীন হওঁ। গতিকে মই এই ভিডিঅ'টোৰ যোগেদি দুয়োজন বন্ধুৰ মাজত হোৱা কাজিয়াখনক আন এজন বন্ধুৱে মধ্যস্থকাৰী হিচাপে কিদৰে বুজাবলৈ আহিছে বা ইংৰাজীত তেওঁলোকে কিদৰে কথোপকথন কৰিছে তাৰ এক চুটি আভাস মই ভিডিঅ'ৰ যোগেদি দিবলৈ চেষ্টা কৰিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি তিনিজন লগ পোৱাৰ বহু বছৰ হ'ল। ইট হেজ বিন মেনি ইয়াৰ্ছ চিন্স উই থ্ৰী মেট। তুমি কিয় হঠাৎ তেওঁক বেয়া পালা? হোৱাই ডিড ইউ ইমিডিয়েটলি গেট আপছেট উইথ হিম? কাৰণ সি এটা বিশ্বাসঘাতক। এইটো ইংলিছত এনেদৰে হ'ব, বিকজ হি ইজ এ ট্ৰেইটৰ। মই কেতিয়াও আৰু তেওঁৰ লগত সম্পৰ্ক নাৰাখোঁ। আই উইল নেভাৰ কিপ ৰিলেশ্যন উইথ হিম এগেইন। মই কেতিয়াও সেইটো হ'বলৈ নিদিওঁ। আই উইল নেভাৰ লেট ডেট হেপেন। কিন্তু তুমি এতিয়া তাক ক্ষমা কৰিব লাগে। বাট নাও ইউ হেভ টু এক্সকিউজ হিম। মোৰ পৰা দয়া আশা নকৰিবা। ডোণ্ট এক্সপেক্ট চিম্পেথি ফ্ৰম মি। সি মোৰ ক্ষমাৰ যোগ্য নহয়। হি ইজ নট ৱৰ্থি অফ মাই এক্সকিউজ। এইটো মোৰ বাবে লজ্জাজনক পৰিস্থিতি হ'ব। দিছ উইল বি এম্বাৰেছিং চিটুৱেশ্যন ফৰ মি। তুমি এতিয়াও তেওঁক মই বিশ্বাস কৰাটো বিচৰানে? ডু ইউ ষ্টিল এক্সপেক্ট মি টু বিলিভ হিম? মই কি কৰাৰ তুমি উপদেশ দিয়া। হোৱাট ডু ইউ ছাজেষ্ট আই ডু? যদি মই তোমাক বুজাব পাৰিলোঁ হয়, আই উইচ আই কুড মেক ইউ আণ্ডাৰষ্টেণ্ড। মই তোমাৰ নিচিনা মানুহক বুজাব নোৱাৰোঁ। আই কাণ্ট মেক পিপল লাইক ইউ আণ্ডাৰষ্টেণ্ড। সদ্যহতে মই তাৰ ওচৰলৈ নাযাওঁ। এজ অফ নাও আই উইল নট গ' টু হিম। সি যিকোনো মূল্যৰ বিনিময়ত তোমাৰ পৰা পুনৰ বন্ধুত্ব বিচাৰে। হি ৱান্টছ ফ্ৰেণ্ডশ্বিপ ফ্ৰম ইউ এগেইন এট এনি কষ্ট। মৰম আৰু ভালপোৱা কিনা বেচা কৰিব নোৱাৰি। লাভ এণ্ড এফেকশ্যন কেন নাইডাৰ বি বট নৰ চ'ল্ড। সি যোৱাকালিৰ পৰা তোমাক বিচাৰি আছে। হি হেজ বিন লুকিং ফৰ ইউ চিন্স য়েষ্টাৰডে। তোমাক এই খবৰটো কোনে দিলে? হু গেভ ইউ দিছ ইনফৰমেশ্যন? সি মোৰ পৰা কি বিচাৰে? হোৱাট ডাজ হি ৱান্ট ফ্ৰম মি? সি ইতিমধ্যে শিক্ষা পালে। হি হেজ অলৰেডি লাৰ্ণ হিজ লেচন। এইটো কোৱা টান যে সি শিক্ষা পালে। ইট ইজ ডিফিকাল্ট টু চে ডেট হি হেজ লাৰ্ণ হিজ লেচন। গতিকে আপোনালোকে নিশ্চয় দেখা পালে কিদৰে দুইজন বন্ধুৱে ইংৰাজীত কথোপকথন কৰিলে, আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি নিশ্চয় উপকৃত হ'ব। আৰু ভৱিষ্যতলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰক। আৰু লগতে মই এটা কথাই আপোনালোকক ক'ম, প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট। চ' সদায় অনুশীলন অব্যাহত ৰাখক, অভ্যাস কৰি যাওক, নোৱাৰা কাম একো নাই। গতিকে শেষত মই সকলোৰে আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।